আছেনে অলপ ওলাই আহিবচোন পুনৰদয় নমস্কাৰ খুৰা মই এপি প্ৰাইভেট লিমিটেডৰ পৰা আহিছো আমাৰ কোম্পানীটো বিশেষকৈ হেল্থ কেয়াৰৰ লগত জড়িত হাগনি মটলিৰ পৰা আৰম্ভ কৰি বহুত ডাঙৰ বেমাৰ আমাৰ হাতত চলিচন আছে খুৰা আমাৰ কোম্পানীটো আয়ুৰ্বেদিকো নহয় স্যাৰ এলোপেথিকো নহয় দুইটাৰ মাজত আছে আমাৰ কোম্পানীটোৰ মেডিচিনবিলাকৰ কোনো ধৰণৰ সাইড এফেক্ট নাথাকে স্যাৰ আপুনি যেতিয়াই মন যায় কিমান মন যায় খাই থাকিব পাৰে এপি এনেকুৱা কোম্পানীৰ নামটো মই আগতে শুনা নাই কেতিয়াওকে হাই খুৰা এটা আমাৰ আসামত নিউলি স্টাবলিশ হৈছে এটা বহুত ভাল কোম্পানী আছে আপুনি যদি চাব বিচাৰে আমি খুৰা দেখাব বিচাৰে এ ফৰ আপেল খুৰা এ গৰু নেকি তুমি অলপ হে মই তোমালোকৰ সেই কোম্পানীটোৰ ফুল ফৰ্ম সুধিছো সৰি এপি ফুল ফৰ্ম হৈছে স্যাৰ আলুটো ফালতু বস্তু প্ৰাইভেট লিমিটেড স্যাৰ আলটু ফালতু বস্তু নহয় স্যার আলুটো ফালুটো মানে স্যার আমার কোম্পানিটোৰ মেডিচিন বিলাকত অলপ পৰিমাণে হলুথাৰ আলু থাকেই স্যার সেয়াকক আলুৰ বাকলি হ'ব পাৰে আলুৰ ৰস হ'ব পাৰে আলুৰ গুৰি হ'ব পাৰে আলু চাটনিও মিক্স কৰি দিয়া হয় আমাৰ কিছুমান মেডিচিনক স্যার বৰ আচৰিত কোম্পানী হে তোমালোকৰ এইটো এ দেখুৱাচোন স্যাম্পল কিছুমান থ্যাংক ইউ খুৰা মই আপোনাক দেখাব বিচাৰিছো আজি এনেকা এটা টেবলেট যিটো টেবলেটে আপোনাৰ পেটৰ যিকোনো সমস্যাৰ সমাধান কৰি দিব পাৰে গ্যাস এচিডিটি হওক হাগনি নোহোৱা হওক হাগনি টাইট হোৱা হাগনি ঢিলা হোৱা যিকোনো বেমাৰৰ আপোনাৰ সমস্যাৰ সমাধান কৰিব এই টেবলেটটোৱে যেনেকে এলোপেথিকে এচিডিটিৰ গ্যাসৰ কাৰণে বনাইছে পান দি আমি তেনেকৈ বনাইছো তামোল দি হাগনি বন্ধ হ'বলৈ এইটো টেবলেট হাগনি ওলাবলৈ এইটো টেবলেট হয় খুৰা আচলতে এই টেবলেটটোৱে নিজে আইডেন্টিফাই কৰি লয় আচলতে মানুহজনৰ হৈছে কি যদি হাগনি হোৱা নাই তেনেহ'লে হাগনি হোৱাই দিয়ে যদি পনীয়া হাগিছে তেনেহ'লে সুইচ অফ কৰি দিয়ে খুৰা মই আপোনাক আৰু এটা বস্তু দেখাব বিচাৰিছো এইটো চাওক ৰিড এণ্ড স্লিপ খুৰা আপোনাৰ ঘৰত যদি কোনোবা নিশাচৰ প্ৰাণী আছে বা বয়ফ্ৰেণ্ডে গাৰ্লফ্ৰেণ্ডৰ লগত যদি বহুত দেৰিলৈকে কথা পাতি থাকে আৰু বয়ফ্ৰেণ্ডৰ যদি গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতিবলৈ মন নাথাকে যদি গাৰ্লফ্ৰেণ্ডৰ কাৰণে বয়ফ্ৰেণ্ড যদি বহুত দেৰিলৈকে কথা পাতি থাকে তেনেহ'লে বয়ফ্ৰেণ্ডে গাৰ্লফ্ৰেণ্ডক এইটো বস্তু দিব পাৰে এটা বিশেষ কথা হ'ল যে ইয়াৰ কোনো ধৰণৰ সাইড এফেক্ট নাথাকে খুৰা 30 সেকেন্ড পঢ়ক খুৱাই দিয়ক 1 মিনিট ৰবাচোন দেই তুমি 1 মিনিট ৰবা এফালা হেৰি তোমালোকৰ তাত বাৰু কিবা এনেকুৱা মেডিচিন আছে নেকি যিটো খুৱাই দিলে অন্তৰত অলপ প্ৰেম ভাৱ জাগি উঠে আৰু মাতবোৰো অলপ মিঠা হৈ যায় এই মোৰ মানুহজনীক খুৱাই দিম মানে বুজিছানে অকল দিনটো খালি অকল খেচ কৰি থাকে খুৰা সৰি তেনেকুৱা মেডিচিনটো আমাৰ কোম্পানী এতিয়ালৈকে বনোৱা নাই কিন্তু এটা পাৰফিউম আছে খুৰা 1 মিনিট ৰব এইটো চাওক খুৰা ব্ৰেকেজ মাৰি দিলে দেখোন আৰু ব্ৰেকেজ হৈ থাকিব নামত নাই যাব স্যার স্যার আপোনাক মই এটা এক্সাম্পল দিব বিচাৰিছো স্যার আপোনাৰ নামটো পবিত্ৰ হত্যা যেনেকে আপোনাৰ নামটো পবিত্ৰ কিন্তু আপুনি আচলতে মানুহজন পবিত্ৰ নহয় ঠিক তেনেকৈ আমি বেলেগ এটা এক্সাম্পল যেনেকে আমাৰ এংগেজ পাৰফিউমটো মৰাৰ লগে লগে যেনেকে দুইটা প্ৰাণী এংগেজ হৈ না যায় তেনেকে আমাৰ ব্ৰেকেজ পাৰফিউমটো মৰাৰ পাছত কিন্তু দুইটা প্ৰাণী ব্ৰেকেজ হৈ না যায় আপুনি ট্ৰাই কৰি চাব পাৰে খুৰা ট্ৰাই কৰি চাব নেকি কিনো বস্তু আনিছো দেচোন চাও ভালেই আছে কিন্তু